নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অমিতা এটা ৰেচিপি। অমিতা সকলোৱে খাই ভাল পায় আৰু অমিতাৰ বিভিন্ন ধৰণে খাব পাৰি। আজি মই অলপ বেলেগ ধৰণে বনাম। কিনো বনাবলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। অমিতা কিন্তু পেটৰ কাৰণে বহুতেই ভাল দেই। অমিতা একেবাৰে নিৰোগী বস্তু, অৰ্থাৎ একেবাৰে হেল্ডি। অমিতা খোৱাটো বহুতেই ভাল। আজি মই এই অমিতাটো যে আপোনালোকক দেখুৱাই আছোঁ, এই অমিতাটোৰ কি বনাবলৈ লৈছোঁ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাওকচোন। আজি মই কোনো ভাজি বনাবলৈ লোৱা নাই আৰু কোনো আপোনাৰ দালিত দি নাখাওঁ। মই অৱশ্যে মাংসটো অমিতা দি খাওঁ দেই, কিন্তু মই আজি মাংসত দি খাবলৈ লোৱা নাই। কি কৰিবলৈ লৈছোঁ আপোনালোকে চাই থাকক। প্ৰথমতে এনেকৈ কাটি লৈছোঁ, এটুকুৰাহে লৈছোঁ। বহুত ডাঙৰ অমিতাটো, আপোনাৰ 2.5 কেজি আছে, সেয়েহে আধাটো মই এনেধৰণে কাটি বাকলিখিনি গুচাই ল'লোঁ। আৰু এতিয়া কি কৰিম আপোনালোকে চাই থাকক, বুজি পাব অমিতাটো আজি মই কিনো বনাবলৈ লৈছোঁ। আগতেই কৈছোঁ মই কোনো চব্জি বনাবলৈ লোৱা নাই। অমিতাটো মই কি বনাবলৈ লৈছোঁ অকণমান দেখাই দিছোঁ। এয়া কাটি পেলাই ধুলোঁ। এতিয়া মই টিচু পেপাৰৰ সহায়ত পানীখিনি সম্পূৰ্ণ টুকি ল'লোঁ। পানী থাকিলে নহ'ব মানে, সেয়েহে পানীখিনি টুকি ল'লোঁ। আৰু এতিয়া মই কি কৰিম চাই থাকক আপোনালোকে। পানীখিনি সম্পূৰ্ণ টুকা হৈ গৈছে। এতিয়া মই ৰুকনি এখনৰ সহায়ত সুন্দৰকৈ ৰুকি ল'ম। এতিয়া বৰ্তমান মই ৰুকি আছোঁ। অকণমান খৰখেদা কৰি দেখুৱাই দিবলগীয়া হৈছে, অকণমান দীঘলীয়া হৈছিলে। যিহেতু দীঘল হ'লে সকলোৱে ভাল নাপায়, সেয়েহে যিমান পাৰোঁ কম সময়ৰ ভিতৰতে গোটেইখিনি দেখাই দিয়া চেষ্টা কৰিছোঁ, সেয়েহে দেখুৱাই দিছোঁ। এয়া মই এনেধৰণে ৰুকি লৈছোঁ আৰু আপোনাৰ গোটেইখিনি মই এনেধৰণে ৰুকি ল'ম। এতিয়া ৰুকনিৰ সহায়ত গোটেইখিনি মই এনেকৈ ৰুকি ল'লোঁ। আৰু এতিয়া ইয়াত কি কি সামগ্ৰী গোটাই লৈছোঁ সেয়াও অকণমান দেখুৱাই দিছোঁ। গাখীৰ 1 লিটাৰ সম্পূৰ্ণ গৰম কৰি লৈছোঁ আৰু আপোনাৰ চেনি 1 পোৱা। এনেকৈ কেৰাহী এখনতে আপোনাৰ প্ৰথমতে ঘিউখিনি দি দিব লাগে। আপোনাৰ এতিয়া মই গৰু ঘিউ দিছোঁ। গৰু ঘিউৰ পৰিৱৰ্তে মিঠাতেলো দিব পাৰে বা আপোনাৰ ৰিফাইন তেলো দিব পাৰে, একো নাই। প্ৰথমতে এনেকৈ ভাজি ল'ব লাগিব। অকণমান ভজা পাছৰ ৰংটো নিজে নিজে সলনি হয়। ৰংটো সলনি হোৱা পাছতেই গাখীৰ আৰু চেনিখিনি ঢালি দিব লাগিব। মই অলপ বেছিকৈ বনাইছোঁ, সেয়েহে মই গাখীৰ চেনি অলপ বেছি দৰকাৰ হৈছে। গাজৰ হালোৱা যিদৰে বনাওঁ ঠিক একেদৰেই আন্দাজমতে ল'ব লাগে। অমিতা যিমানখিনি হয় সিমানখিনি গাখীৰ আৰু চেনিৰ প্ৰয়োজন হ'ব। এয়া এতিয়া আপোনাৰ অমিতাৰ হালোৱা। খৰচটো আপোনাৰ একেবাৰে কম। ইয়াত চেনি, গাখীৰ, খিচমিচ, বাদাম এইবিলাক ইচ্ছাৰ কথা, দিবও পাৰে নিদিবও পাৰে। মইতো খাই ভাল লাগিবৰ বাবে অকণমান দিছোঁ। বাদাম কেইটামান মিহিকৈ পিচি দিলোঁ আৰু কেইটামান গোটাকৈ দিলোঁ। আৰু আপোনাৰ এতিয়া কেইটামান খিচমিচ দিম। খিচমিচটো দিবও পাৰে নিদিবও পাৰে। চেনি আৰু গাখীৰটোৱে প্ৰধান। এনেকৈ আপোনালোকে বনাই খাই চাব।
আলহী আহিলে বনাই খুৱাব। আলহীয়ে কেতিয়াও গমেই নেপাব আপোনাৰ কি বনালে আপুনি। এয়া চাওক, মই এতিয়া এনেকৈ বাতিত সজাই ল'লোঁ। জলপানৰ দৰে হ'ল। আমিতো অসমীয়াত জলপান বুলিয়ে ক'ব লাগিব। আপোনালোকে এই অমিতাৰ যিটো ৰেচিপিটো মই যে এনেধৰণে বনালোঁ, কেনেকুৱা লাগিলে কমেণ্টত জনাব। আপোনালোকেও বনাই খাব বুলি আশা ৰাখিলোঁ। এয়া এতিয়া কি বুলি ক'ব লাগিব, জলপান বুলিয়ে ক'ব লাগিব। আপোনালোকে গাজৰ হালোৱা খাইছে নিশ্চয়, ঠিক একেধৰণে অমিতাও এনেকৈ বনাই খাব। আজিলৈ আহিছোঁ, ধন্যবাদ।